নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সূৰুজমুখী ধাৰাবাহিকখনত অভিনয় কৰা ত্ৰিদীপ আৰু পুৱতিয়ে দিলে এটি ভাল খবৰ। খবৰটোনো কি জানিবলৈ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, খবৰটো শুনাৰ আগতে আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। এতিয়া আগবাঢ়িছোঁ ভিডিঅ'টিৰ মাজলৈ। বন্ধুসকল, ত্ৰিদীপ আৰু পুৱতিয়ে দিলে এটি ভাল খবৰ, আৰু ভাল খবৰটো হৈছে যে তেওঁলোকে অভিনয় কৰা নতুন এখন ধাৰাবাহিক আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে। বন্ধুসকল, এখন নতুন ধাৰাবাহিকত তেওঁলোকক দুজনক অভিনয় কৰা দেখা পাব। আৰু খবৰটো শুনি কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু লগতে আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় সেইটোও কমেণ্ট কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। এটি সৰু খবৰ পালোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক জনাই দিওঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে